নমস্কাৰ বন্ধুসকল, কি খবৰ? খবৰ ভাল নহয় জানো? আজি মানে আপোনালোক কম এখন কোম্পানী ব্ৰইলাৰ ফাৰ্ম বনাবলৈ ধৰি লওক কি বস্তুৰ প্ৰয়োজন হ'ব আৰু সঠিক জোখ-মাখ কেনেকৈ বনাব নহয় জানো, আৰু বিশেষকৈ 1000 ব্ৰইলাৰ পুহিবলৈ জোখ-মাখবোৰ কেনেকৈ লাগিব, কি কথা সকলো ভাঙি পাতি বুজাবলৈ চেষ্টা কৰিম। আৰু ধৰি লওক মাটিত পোহে নে ফুলেট পোহেটো আপোনালোকৰ নিজৰ কথা নহয় জানো, আৰু ভিডিঅ'টো লাষ্টলৈকে চাই যাব। মানে 1000 ব্ৰইলাৰ ভৰাবলৈ আপোনাৰ কিমান টকাৰ প্ৰয়োজন হ'ব বা কি বস্তু লাগিব সেইখিনি আপোনাক সকলো মই ভাঙি পাতি ক'ম। ভিডিঅ'টো লাষ্টলৈকে চাই যাব। ভিডিঅ'টো আৰম্ভ কৰি পেলাওঁ। কথা আপোনালোকক এডোখৰ মাটিৰ প্ৰয়োজন হ'ব, যিডোখৰ মাটি আপোনাৰ ৰ'দ ঘাই হ'ব লাগিব, আৰু তাতে মানে আপোনালোকৰ ধৰি লওক ৰ'দটো পৰিব লাগিব আৰু পানী উঠা হ'ব নালাগিব, আৰু ওচৰে পাজৰে পুখুৰী চুখুৰী থাকিলে অলপ বেয়া, মানে জেকি থাকেতো ফাৰ্মখন, সেইটো হ'ব নালাগিব। মুকলি হ'ব লাগিব, অলপ ৰ'দ ঘাই হ'ব লাগিব, আৰু ফাৰ্মখন বনাব লাগিব আপোনালোকে পূবা পশ্চিমকৈ বনাব লাগিব। ফাৰ্মখন পূবা পশ্চিমকৈ বনাব লাগিব। আৰু 2 নম্বৰতে আপোনাৰ কি কৰিব লাগিব, যোনটো আপোনাৰ ভেটিটো, সেই ভেটিটো মিনিমাম মাটিৰ পৰা 2 ফুট উঠাব লাগিব। ভেটিটো মাটিৰ পৰা 2 ফুট ভেটি উঠাব লাগিব, যাতে মাটিৰ পৰা 2 ফুট ভেটিটো উঠাব লাগিব, যাতে পানী চানী পটককৈ হ'লেও মানে অলপ ধৰি লওক বৰষুণৰ পানী বা সেনেকুৱা যদি আৰু ধৰি লওক বাৰিষা দিনত বেছি বৰষুণ দি থাকে ন, তেতিয়া ভেটিটো পটককৈ জেকি নাযায়, মানে সেইকাৰণে আপোনাৰ ভেটিটো উঠাবলগীয়া হয় নহয় জানো, আপোনালোকে গম পালে। 3 নম্বৰতে আপোনাৰ লাগিব যোনটো আপোনাৰ ভেটি প্লেনটো কৰিলে, তাৰপিছত আপোনাৰ 1000 পোৱালি পুহিবৰ কাৰণে মিনিমাম আপোনাৰ 65 ফুট দীঘল হ'ব লাগিব, বা 70 ফুট বনালে, 70 ফুট বুলিয়ে কৈছোঁ মই। দীঘলটো আপোনাৰ 70 ফুট বনালে, আৰু বহলটো আপোনালোকৰ 22 ফুট বনাব লাগিব। দীঘলটো 70, বহলটো 22 ফুট, মানে কোম্পানীৰ জোখমতে সেইটো বনাব লাগে। বহলটো 22 দিব লাগিব, 22 স্কেল দিব লাগিব। যদি অধিক বহল হৈ যায় মানে বেছি গেছ খাই যায় ফাৰ্মখন, তেতিয়া লোকচানৰ সন্মুখীন হয়, সেইকাৰণে আপোনাৰ 22 ফুট বহল কৰিব লাগিব। 3 নম্বৰ কথা, মুধচৰ খুঁটাটো আপোনাৰ হাইটটো দিব লাগিব 15 ফুট। মুধচৰ খুঁটাটো হাইটটো দিব লাগিব 15 ফুট, আৰু ছাইডৰ খুঁটাবোৰ দিব লাগিব 8 ফুট। তাতকৈ আপুনি ওখ কৰিব নোৱাৰিব, সিমানটো জোখতে কৰি লওক। 15 আৰু 8 ফুট ওখ কৰিব লাগিব। আৰু ধৰি লওক এতিয়া আপুনি খুঁটাটো লগালে, মুধচৰ খুঁটা লগালে, ওপৰত চাল দিব লাগিব। চালৰ ওপৰত আপোনালোকে আকৌ খেৰ দিব লাগিব, যোনটো উলু খেৰ বুলি কয়, সেইটো উলু খেৰ দিব লাগিব, যাতে গৰম দিনত সেই খেৰটো দিলে কি হয়, বস্তুটো ঠাণ্ডা কৰি ৰাখে। আৰু টিং চিং লগাব নোৱাৰিব। খেৰৰ ওপৰত আপোনালোকে পাল লগাব পাৰিব, ডাইৰেক্ট পালটো লগাব নোৱাৰিব, পালটো লগালেও অধিক গৰম পাৰিব। খেৰটো লগাব লাগিব, খেৰটো লগোৱাৰ পিছত আপোনালোকে পাল লগাব লাগিব নহয় জানো, সেইকেইটা কাম কৰিব লাগিব। আৰু ফিডাৰ টিংকাৰ লাগিব। 70 ফুট ফাৰ্মখনত ফিডাৰ টিংকাৰ লাগিব, মিনিমাম 35টা ফিডাৰ লাগিব, আৰু 35টা পানী বাচন লাগিব। 35টা ফিডাৰ লাগিব, 35টা পানী বাচন লাগিব, আৰু মাটি ক্ষেত্ৰত লাগিব ধৰি লওক। আৰু যদি আৰু পৰা ফলিয়াৰ লাগিব, মিনিমাম একোটা ফলিয়াত মিনিমাম আপোনাৰ 30 বেগ ফলিয়া লাগিব। যদি দুবাৰ সলাওঁ বুলি কয় আপোনাৰ 60 বেগ লাগিব, আৰু যদি এবাৰত পুহি বুলি কয় 30 বেগ ফলিয়া লাগিব, আৰু দুবাৰ পুহিলে 60 বেগ লাগিব, মানে দুকোটা যদি সলাই দিওঁ বুলি কয়। বুজি পালে আপোনালোকৰ কথাবোৰ। যদি চাং ফাৰ্ম বনাওঁ বুলি ভাবিছে, তেতিয়া হেক্সা জালি লাগিব। হেক্সা জালি 4 কলমান লাগিব, মানে 4টা বান্দল হেক্সা জালি লাগে যদি চাং ফাৰ্ম বনায়। যদি ফলীয়া ফাৰ্ম বনায় হেক্সা জালিটো নালাগে। ফলীয়া ফাৰ্ম বনালে ফলীয়াটো বেছি প্ৰয়োজন হয়, কিন্তু চাং ফাৰ্ম বনালে আপোনাৰ ফলীয়াটো প্ৰয়োজন নহয়, কাৰণ চাঙতহে বস্তুটো, ফলীয়াটো কোনো প্ৰয়োজনে নাই। কিন্তু পোৱালিতে আপোনাৰ ফলীয়াটো মিনিমাম 10 বেগমান লাগিব পোৱালিৰ কাৰণে, চাং ফাৰ্ম যদি কৰে। কিন্তু চাং ফাৰ্ম নকৰিলে ফলীয়াটো বেছি লাগিব, আৰু চাং ফাৰ্ম কৰিলে ফলীয়াটো কম লাগিব। কিন্তু চাং ফাৰ্মত পোৱালিতে 10 দিন 12 দিনমান চাঙত থ'ব লাগিব, আৰু মানে কি ফলীয়াত থ'বই লাগিব। চাঙত পাল চাল পাৰি পেলাই ফলীয়া দিব লাগিব। পালৰ ওপৰত মানে ফলীয়া দি পেলাই 10 দিনমান পোৱালিটো ফলীয়াৰ পৰা ৰখাব লাগিব, তাৰপিছত চাঙত মেলি দিব পাৰিব। প্ৰচেছটো গম পালে আপোনালোকে। আৰু আপোনালোকৰ এনেকুৱা ধৰি লওক, এই দেখিবলৈ পাইছে এনেকুৱা ছাইডৰ পাল, এনেকুৱা ছাইডৰ পালটো হ'লে বেৰিবৰ কাৰণে লাগিব। আৰু 8 ফুটীয়া এনেকুৱা পাল, 8 ফুটীয়া পাল আনিব এনেকুৱা ছাইডৰ কাৰণে, ওপৰৰ পৰা তললৈকে হৈ যোৱাৰ কাৰণে 8 ফুটীয়া লাগিব, সেইটো আনিব লাগিব। আৰু ওপৰত পালটো লাগিব, গম পালে। আৰু 70 ফুট মানৰ পোৱালিৰ কাৰণে যদি ঠাণ্ডা দিনত পোহে আপোনালোকে মিনিমাম
এতিয়া কম কাৰণ আপোনাৰ গোটেইখিনি হিচাপ টোটেল কিমান খৰচ হ'ব সেইটো কম এতিয়া চানি যাব হা। খুঁটাৰ কাৰণে মিনিমাম আপোনাৰ চব খুঁটাৰ কাৰণে খুঁটা ধৰি লওক চৌতি হওক এনেকুৱাবোৰ মাউলি চাউলি লগাবলৈ মিনিমাম 50ডালমান এনেকৈ খাই যাব বাঁহ। আৰু ছালৰ ক্ষেত্ৰত আপোনালোকৰ মিনিমাম 50টামান বাঁহ খাই যাব। 50টা 100টা মিনিমাম আপোনাৰ 70 ফুট ফাৰ্ম এখন বনাবলৈ গ'লে মিনিমাম 150ডাল বাঁহ লাগিব। 130ডাল বাঁহৰ ভিতৰত আপোনাৰ 150ডাল বাঁহ প্ৰয়োজন হ'ব। জাতি বাঁহৰ হওক বা ভুলুকা বাঁহৰ হওক 150ডাল বাঁহ লাগিব আপোনাৰ গম পালে। আৰু ছাইডৰ নেটটো দিব পাৰে, এনেকুৱা নেটটো দিব লাগিব। সেইটো আমি এনেকুৱা নেট লগাই দিছোঁ বা বাঁহৰো লগাব নিজৰ কথা। এতিয়া বাঁহৰ হ'লে বাঁহটো বেছি লাগিব, যেনেকুৱা কিনিবলৈ ক'লে আপোনাৰ কিনি আনিব পাৰিব। আপোনাক ক'লোৱে কথাখিনি নহয় জানো। বাঁহ 150ডাল আপোনাৰ ধৰি লওক 100 টকাকৈ আপোনাৰ গড়পতি হ'লে আপোনাৰ 15,000 টকা আপোনাৰ হেৰিত যাব, বাঁহত যাব। আৰু যদি আপোনাৰ খেৰ চেৰ লগায় খেৰত মিনিমাম 15,000 টকা খেৰত দিব লাগিব পইচাটো। সেইটো আপোনাৰ 15,000 টকা খেৰত যাব। আৰু পালখনত মিনিমাম আপোনাৰ 8,000মান টকা পালখনত যাব। ফিডাৰ ডিংকাৰখিনি আপোনাৰ 7,000মানকৈ যাব। ফিডাৰ ডিংকাৰ মানে মিলাই 14,000মান টকা ফিডাৰ ডিংকাৰত লাগিব। আৰু ফলিয়াটো এক্সট্ৰা হ'ব, সেইটো মই ধৰা নাই বিশেষকৈ এতিয়া। সেইখিনি বস্তুৰ প্ৰয়োজন হ'ব প্ৰথমতে। আৰু আপোনাৰ ছাইডৰ পালখন লাগিব। ছাইডৰ পালখন মিনিমাম আপোনাৰ 7,000মান টকাৰ ছাইডৰ পালখনতো গুচি যাব। গম পালে কথাটো আপোনালোকে কিমান টকাৰ প্ৰয়োজন হ'ব। আৰু আপোনাৰ হাজিৰাটো এক্সট্ৰা হ'ব। হাজিৰাটো এতিয়া আপোনালোকৰ যদি নিজে বনাওঁ বুলি কয় তেতিয়া খৰচটো কম হ'ব। আৰু যদি হাজিৰা লগায় আপোনালোকে মিনিমাম হাজিৰা 15,000মান টকা গুচি যাব হাজিৰাতে। আৰু আপোনাৰ কি কয় মাটি প্লেনটো মাৰিবৰ কাৰণে এইটো হাজিৰা বা গাড়ী ডাম্পাৰ চাম্পাৰ কি আৰু ট্ৰেক্টৰ চেক্টৰ লগাই মানে মাটিটো কেনেকৈ পেলাই আকৌ নিজৰ কথা। পুখুৰী খান্দি পেলাব পাৰে, গাড়ী ট্ৰেক্টৰ চেক্টৰ বা ডাম্পাৰ দি এনেকৈও পেলাব পাৰে। সেইটো কষ্টিংটো নিজে উলিয়াই ল'ব কি গাড়ী খাই কি কথা নহয় জানো। আপোনাৰ মিনিমাম আপোনাৰ চাবলৈ গ'লে মিনিমাম আপোনাৰ 1 লাখ টকা এটা প্ৰয়োজন হ'ব। 1 লাখ টকা বা 1,20,000 টকা এটা আপোনাৰ 70 ফুট ফাৰ্ম এখন বনাবলৈ প্ৰয়োজন হ'ব। যদি বাঁহখিনি আপোনাৰ নিজৰ আছে তেতিয়া আপোনাৰ কষ্টিংটো কমি যাব, বাঁহৰ পইচাটো কমি যাব। এনেই ধৰি লওক 1 লাখমান টকা এটা আপোনাৰ প্ৰয়োজন হ'ব এখন 70 ফুট ফাৰ্ম বনাবৰ কাৰণে। চাই কেনেকুৱা পালে জনাব। আৰু এনেকুৱা ইনফৰমেশ্যন পাই থাকিবলৈ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব। বলক ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ। জয় অসম।